हाय दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल। अहाकालिলৈ हली गतिके आमी हली बजार কৰিবলৈ গৈ আছো। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি এতিয়া হলিৰ ফাকুৱা আনি কাইলৈ খেলিব লাগিব নহয়। এতিয়া যাম বজাৰ কৰিবলৈ উজান বজাৰলৈ গৈ আছোঁ। এয়া ফাইনেলি আমি উজান বজাৰত আহি পালোঁ। এয়া মন্টুদাৰ দোকান। আমাক বহুত মৰম কৰে। এই দোকানত মই উজান বজাৰত আহিছোঁ বজাৰ কৰিবলৈ। এই মন্টুদা হলি কেনেকৈ দাম দিছা? দাম মানে 20 টকা আছে, 25 টকা আছে, 30 টকা আছে। আৰু ফিছকাৰী আপোনাৰ 50 টকাৰ পৰা আপোনাৰ 800 টকালৈ আছে। অঁ, 50 টকাৰ পৰা ফিছকাৰী 800 টকা। অঁ, এয়া মই লৈ আছোঁ। অলপ হলি ল'ম, কালি খেলিম আৰু নহয় পুৰা মস্তি খেলিব লাগিব নহয়। মন্টুদা দিয়া আমাক ফাকুৱা। অঁ, এইটো এটা দিয়া আৰু গ্ৰীণ কালাৰ দিয়া আৰু বেগুনীয়া আৰু য়েল্লো, ৰেড কালাৰ, পিংক কালাৰ দিছা? পাঁচটা। আৰু কি কালাৰ আছে? অঁ, আৰু এই ফিছকাৰী দিয়া। ফিছকাৰী ল'লা ভাইটিয়ে? লৈছা ফিছকাৰী তুমি? অঁ, মন্টুদা হেপী হলি। আৰু এখন দোকান, এইখন এই বাইদেউগৰাকী নাই চাগে দোকানত। ক'ত গ'ল বাইদেউগৰাকী? ক'ৰবালৈ গ'ল চাগে। কি দাদা হলি কাৰণে ফাকুৱা কিনিছা নেকি? কিনিব লৈছোঁ। অঁ, কিনিব লৈছা। খেলিবা আৰু মস্তি ন? অঁ, কালিয়েতো মস্তিকে খেলিবা দেই। হলি হলে মস্তি, হলি মস্তি। খেলিব লাগে, কাজিয়া পেচাল কৰিব নালাগে। নালাগে ঠিকেই, সেইটোৱে। কাজিয়া পেচাল কৰে বেয়া লাগে আৰু। তাকেইতো, হয়। এয়া উজান বজাৰৰ হলিৰ দোকানবোৰ। এইখন ইমান ধুনীয়া দোকান। আমি মন্টুদাৰ পৰা ল'লোৱেই নহয়। এই মন্টুদা আমাক সৰুতে পোৱা ন? অঁ, এয়া দাদাৰ দোকান নেকি? অঁ, এয়া দাদাৰ দোকান। অঁ, মানে ইয়াত যিমান দোকান আছে দাদাৰ। অঁ, তেওঁৰ দোকান নেকি এইবোৰ? অঁ, একো নাই। হা? অঁ, হেপী হলি। শুভেচ্ছা থাকিল। এয়া আছিল আমাৰ উজান বজাৰ। হা? অঁ, পাতিম। ঠিক আছে। হলিৰ বিষয়ে ক'ব ন? ঠিক আছে। তোমাৰ দোকান কেনেকৈ চলিছে? ভালেই চলিছে ন ভাইটি? অঁ, তে কাইলৈ তোমাৰ শুভেচ্ছা থাকিল হলি। কৈ আছোঁ ৰ'বা মই। এয়া আছিল আমাৰ উজান বজাৰ
হলীৰ দোকানবোৰ। আমি আৰু অলপ হলী ল'লোঁ, বেছি নহয় অলপ অলপ লৈছোঁ, কাইলৈ খেলিব লাগিব। এতিয়া আমি কালি স্পেচিয়েলি হলীৰ কাৰণে আমি অলপ উজান বজাৰৰ পৰা মিঠাই ল'ম। কি নাম তোমাৰ? সঞ্জয় কুমাৰ, এখেত হ'ল সঞ্জয় কুমাৰ। আৰু কোন আছে? আৰু তোমাৰ নাম কি ভাইটি? তোমাৰ নামটো কি? এইফালে কোৱা, এইফালে কোৱা। ৰাজু, এখেত হ'ল ৰাজু। কালিৰ কাৰণে মিঠাই অলপ লৈ আছে, ইয়াত ধুনীয়া ধুনীয়া স্পেচিয়েলিষ্ট মিঠাই পায়, আহিব আপোনালোকে মিঠাই ল'বলৈ। এইবোৰ হৈছে কিমান আগতে 1 টকা আছিলে ন কচুৰিবোৰ, আজিকালি কিমান? আজিকালি কিমান হ'ল? 3 টকা। অঁ আজিকালি 3 টকা হ'ল। আৰু ইয়াতে স্পেচিয়েলি বুন্দিয়া ভুজিয়া পায় ন, চেও বুনিয়া, এয়া বুনিয়া আৰু এয়া হ'ল চেও। আমি এয়া চেও, আমি সৰুতে খুব খাইছিলোঁ। মোক অলপ চেও বুনিয়া দিয়া আৰু কচুৰিটো কালিৰ কাৰণে বেয়া হৈ যাব ন, ভালে থাকিব। কচুৰি অলপ দিবা। এখেতে বাইদেউ কি মিঠাই কিনিব আহিছে? অঁ ঠিকে আছে, কিনক কিনক। আৰু অলপ মিঠাই মিলাই কিনে দিবা। আৰু এয়া আপোনালোকে দেখা পাইছেনে, ভূপেন দা ডাঙৰীয়া হাজৰিকাই, মানে আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া, তেওঁ ইয়াতে 50 পইচাত পুৰি ভাজি খাইছিলে এইখন হোটেলত। আজি আৰু সেইটো দিন নাই, আছে নেকি? 50 পইচাত কিবা পায় ভাইটি? নাই বাইদেউ, আজিকালি নাপায়। তেনেহ'লে আহিব আপোনালোকে, যোনে যোনে মোৰ এই ভিডিঅ'টো উপভোগ কৰি আছে তেওঁলোকে আহিব এইখন হোটেলৰ পৰা খাবলৈ। আৰু ইয়াতে ধুনীয়া ধুনীয়া মিঠাই পায়। এইখন হোটেল ক'ত আছে এড্ৰেছটো কৈ দিয়াচোন, যোনে যোনে নাজানে। উজান বজাৰ GMC অফিচ। উজান বজাৰ GMC অফিচ, BC ৰোড। কি ৰোড? BC ৰোড। BC ৰোড। আহিব তেনেহ'লে আপোনালোকে। আৰু চেও দিবা। এই দাদা ক'ৰ পৰা আহিছে আপুনি? মই দিছপুৰ সুপাৰমাৰ্কেট। অঁ দিছপুৰৰ পৰা আহিছে, আমিও তাৰ পৰা আহিছোঁ। মানে আপুনিও এইখন হোটেলৰ পৰা বস্তু লৈ যায়? নাই নাই, যোৱা নহয় ফাৰ্ষ্ট। অঁ ফাৰ্ষ্ট আহিছে আজি। অঁ আৰু কেইদিন বাইদেউ? এই ভাইটিয়ে আমাক স্পেচিয়েলি মিঠাই খুৱাব এতিয়া। কি টেষ্টি মিঠাই, তেওঁ মানে আমাক মিঠাইটো ফ্ৰী দিছে। খোৱা 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 খোৱা। Thank you. আমি ল'লোঁ কালিৰ কাৰণে মিঠাই অলপমান। ভাইটি বাই বাই।